নমস্কাৰ আপোনালোকৰ বাৰু গাড়ী বাইক স্কুটি ট্ৰাক ডাম্পাৰ যিকোনো আপোনালোকৰ ভেহিকেল আছে নেকি যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ বা যদি আপোনালোকে লম বুলিও ভাবি আছে গাড়ী এখন স্কুটি এখন বাইক এখন বা ট্ৰাক ডাম্পাৰ যিকোনো ধৰণৰ আপোনালোকে যদি ভেহিকেল লম বুলি ভাবি আছে তেনেহলে আপোনালোকৰ বাবে এটা খুব ভাল খবৰ তো সেই ভাল খবৰটো কি মই আজি ইয়াৰ বিষয়তে কম গতিকে মই শ্ৰী পাঞ্জিক গৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তো বন্ধুসকল আপোনালোকৰ যদি ভেহিকেল আছে তেনেহলে আপোনালোকৰ বাবে সেই ভাল খবৰটো হৈছে এতিয়াৰে পৰা আপোনালোকৰ যিমানবোৰ নেকি ভেহিকেলৰ কাগজপত্ৰ আছে পঞ্জীয়নৰ কাগজপত্ৰ সকলোবোৰ পঞ্জীয়নৰ কাগজপত্ৰতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ থাকিব আগতে কি হয় আপোনাৰ ভেহিকেলৰ যিমানবোৰ পঞ্জীয়নৰ কাগজ থাকে সেই কাগজখনত আপোনাৰ নাম লগতে আপোনাৰ দেউতাৰ নাম আপোনাৰ ডেট অফ বাৰ্থ আপোনাৰ ব্লাড গ্ৰুপ কি লগতে আপোনাৰ এড্ৰেছটো থলমূল কৈ থাকে কিন্তু চৰকাৰে পৰিবহণ বিভাগে জনোৱা মতে এতিয়াৰে পৰা আপোনাৰ পঞ্জীয়নৰ যিমানবোৰ নেকি ডকুমেন্ট থাকিব সকলোবোৰ ডকুমেন্টতে আপোনাৰ বডিৰ লগতে আপোনাৰ সম্পূৰ্ণ ইনফৰমেশন থাকিব যাতে কোনো ব্যক্তিয়ে আপোনাৰ ডকুমেন্টটো চুৰি কৰি তেওঁলোকে চলাব নোৱাৰে অকল হেয়াই নহয় চৰকাৰে উল্লেখ কৰা মতে চৰকাৰৰ পৰা বহুতো আঁচনি আহি থাকে কিছুমান বিকলংগ লোকৰ বাবে আৰু সেই বিকলংগ লোকসকলে যিটো নেকি আঁচনি পাব লাগে চৰকাৰৰ পৰা সেই আঁচনিসমূহ নাপায় তো সেইবাবে এই ব্যৱস্থাটো কৰা হৈছে যাতে কোনো এজন বিকলংগ লোকে যেতিয়া নেকি চৰকাৰৰ এনে গাড়ী মটৰৰ লগত জড়িত আঁচনিসমূহ লবলৈ যায় তেতিয়া তেওঁ যাতে বিশেষভাৱে সুবিধা পায় কাৰণ সেই পঞ্জীয়নৰ যিমানবোৰ ডকুমেন্ট থাকিব সেই ডকুমেন্টত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ দিব লাগিব যে ব্যক্তিজন শাৰীৰিকভাৱে সক্ষম হয় নে নহয় গতিকে সেই সময়ত যিমানবোৰ নেকি শাৰীৰিকভাৱে অক্ষম লোক থাকিব তেওঁলোকৰ বাবে সুবিধা হ'ব বুলি কৈছে আৰু লগতে আপোনালোকৰ কাগজপত্ৰ এতিয়াৰে পৰা ডুপ্লিকেচি কৰিব নোৱাৰিব অকল হেয়াই নহয় আপোনাৰ ডকুমেন্ট বেলেগে ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ চাই লওক যে আপোনাৰ ধৰি লওক নামটো ৰহিম আৰু আপোনাৰ ৰহিমৰ নামত আপোনাৰ যিখন নেকি ধৰি লওক মানে গাড়ীৰ পঞ্জীয়ন আছে সেইখন ৰহিমৰ নামত আছে আৰু ধৰি লওক আপোনাৰ বাইকখন বেলেগ এজন লোকে লৈ গ'ল চুৰি কৰি তো তেওঁৰ যেতিয়া নেকি তেওঁক পুলিচে ধৰিব ডকুমেন্ট চেক কৰিবৰ বাবে তেওঁ যদি তেওঁৰ নামটো ৰহিম বুলি কৈ দিয়ে তেতিয়া তেওঁৰ ওচৰত যদি আপোনাৰ ডকুমেন্ট থাকে তেতিয়া পুলিচে বিশেষ এটা একো নকৰে ঠিক আছে তেওঁক মানে যদি ডকুমেন্ট ঠিক থাকে তেওঁক যাবলৈ কয় কিন্তু এতিয়াৰে পৰা চৰকাৰে উল্লেখ কৰা মতে অৰ্থাৎ পৰিবহণ বিভাগে উল্লেখ কৰা মতে আপোনাৰ সম্পূৰ্ণ নথিপত্ৰ আপোনাৰ সম্পূৰ্ণ ডকুমেন্টত আপোনাৰ সম্পূৰ্ণ ইনফৰমেশন থাকিব যাতে সেই ব্যক্তিজনে যে গাড়ীখনৰ মালিক হয় তাৰ স্বীকৃতি লাভ কৰে গতিকে আপোনালোকৰ যদি গাড়ী আছে বাইক আছে তেনেহলে আপোনালোকৰ শীঘ্ৰেই এনে ধৰণৰ আপ টু ডেট হ'ব আৰু এটোটা আপোনালোকৰ বাবে আমাৰ সকলোৰে বাবে এটোটা খুবেই ভাল হ'ব তো বন্ধুসকল বৰ্তমান জনাবলৈ খবৰ ইমানটোই আছিল আপোনাৰ গাড়ী মটৰ আছে নে নাই মোক জনাবলৈ কিন্তু নাপাহৰিব তো পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বৰ্তমানলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম